हेलो फ्रेंड, वेलकम बैक टू माय यूट्यूब चैनल न्यू एम वॉइस। आज विशेष भिडिओ बना काम नाছিলে किन्तु बनाबलगिया हल। आपलोके भिडिओ चाले निश्चय गम पाई যাব केले बनाइছে। मैं फार्स्टत बोलो हे चैनल खुलिছিলোঁ प्रशाন্ত बाई বুলি, किन्तु प्रशाন্ত बायर বুলি नामत बहुत चैनल আছে, মানে बहुत यूट्यूब चैनल আছে। সেইটো কাৰণে ভাবিলোঁ এইটো নামত হ'লে নহ'ব, এইটো চেঞ্জ কৰিলে ভাল হ'ব। তাৰপিছত এইটো চেঞ্জ কৰি মই এম ভইচ বুলি চেনেলটো খুলিছিলোঁগৈ। এতিয়াও এনেকৈ বহুত আছে মানে ইউটিউব চেনেল এম ভইচ নামৰ। কি কৰিম, উপায় নাই। তাৰপিছত ভাবিলোঁ এইটো চেঞ্জ কৰি লওঁ। তাৰপিছত চেঞ্জ কৰিলোঁ এটা নিউ এম ভইচ বুলি। নিউ এম ভইচৰ বাৰু ইমান নাই, এটা নে দুটা আছে আৰু মোৰটো আছে। নাই, মই বহুত নাম চেঞ্জ কৰি চালোঁ, বহুত নামতে আছে। কি কৰিম, চেনেলটো খুলিবই লাগিব। এইটো চোলা দেখিছে, প্ৰায় এইখন চোলা ইউজ কৰোঁ, কিন্তু এইখন ঠিক হ'ল দেখিছেনে। আৰু এখনত কথা আছে, কি কৰিম, আমি দুখীয়া মানুহ আৰু এইটোৱে আৰু কাৰোবাৰ আগত বিচাৰ কৰি লাভ নাই। তেতিয়া এইটো কিনিবলৈ পইচা নাই, সেইটো কাৰণে এখন তেতিয়া কিনিব পাৰে চোলা এখন। তাৰপিছত এইটো চেঞ্জ কৰিম আৰু এইখনতো বহুত ব্লগ বনালোঁ, কিন্তু এইখন ফটো চটা একদম মেক্সিমাম এইটো 3 বছৰমান হ'ল নেকি। লাষ্টিং হৈ আছে আকৌ চোলাটো। এডিডাছৰ আছিলে, ভাল চি আছিলে। কিন্তু আপোনালোকে যদি যাতে বেয়া নাপায়, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। ভাবিছে কিছুমানে নামটো ইমান কেলে চেঞ্জ কৰিছে, কিন্তু এইটো কাৰণে চেঞ্জ কৰি আছোঁ, কাৰণ এইটো কাৰণে মই চেঞ্জ কৰি আছোঁ। আৰু আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকে ছাপোৰ্ট হ'লেহে, আপোনালোকে আশীৰ্বাদ দিলেহে আমি আগুৱাই যাব পাৰিম। আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব বুলি। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে, লাইকটো কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো प्रेस कर দিব, ताकि आने वाला वीडियो आप लोग देख सकें। थैंक यू।